আজি আমাৰ পৰিছে ঠিকনাৰ কথা। আমাৰে বচন আমাৰ পৰিচয় কথা কৰি বুঢ়া এই জিলা আমাৰ যোৰহাট মোজা তিতাবৰ তিতাব আমাৰ মহকুমা থানাও তিতাব এই পোষ্ট অফিচ আমাৰ চকিয়াল এলেঙি গাঁৱত ঘৰ ঢোল বজাৰ ঘূৰো মই দেখে দেখান্তৰ য'তে খবৰ দিয়ে মই এই ঢোল বজাবলৈ যাওঁ নাই খেতি বাতি মোৰ ঢোল বজাই এই দেশে বিদেশে নুগুচে মোৰ কাণৰ সৰস্বতী ঢোলৰ বজা মোৰ নামটি সৰু পায়ো যা হাতে ঢোল মাৰি বাওঁ হাতে তালি মোৰ দেউতা না বাবু যা মই তেওঁৰে পালি পশ্চিম ফালে গৈছে পকিয়ালি পূব ফালে দেখি পাব আমাৰ ভগা ঘৰ গালি বছৰৰ মূৰত মোক দেউতা স্কুলৰ নামটি লগাই দিলে যত লাগে ভলি পুথি দেউতাই আনি দিলে এই ভলি পুথি লৈ মই স্কুললৈ গ'লোঁ এই ভলি পুথি লৈ মই স্কুললৈ গ'লোঁ এই ভলিত অসম মই লিখিবলৈ এই লগৰ ল'ৰা লগতে মই স্কুললৈ যাওঁতে মই টিকাতে ঢোল মই চোকা ল'ৰা দেখি মাষ্টৰ মোকে ভাল পায় ক শ্ৰেণীতে মোৰ পুৰা 7 বছৰমান যায় মাষ্টৰ মোক পাছতে মই বহোঁ পাছত বহি মই বিহু নামৰ কিতাপ পঢ়োঁ এই বিহু নামৰ কিতাপ পঢ়ি মই ভাল পাওঁ মোৰ আগত বহা ছোৱালী জোকাওঁ এদিন স্কুল ইন্সপেক্টৰ উপস্থিত হ'ল মুগা সৰু সৰু গোসাঁই কেইজন কেনিবা পলাই গ'ল
ধপ শব্দ উঠে মোৰ যেন মাঘৰ বিহু চিৰা ঢেঁকী ঐ ঘন ঘন গানৰ নিচা গায় যেন কমৰ হাতী যেন কমৰ হাতী যেন কমৰ হাতী এই ইনস্পেক্টৰে মোক সুধিলে অসমত আমদানি বস্তু কি আমদানি বস্তু কি মই লাহেকে উত্তৰ দিলোঁ পাৰাশালিকা বুলি পাৰাশালিকা বুলি আৰু এবাৰ অসমৰ আমদানি বস্তু কি ঘপকে কওঁ হয় মই লাহে ঘপকে উঠি ঘপকে ক'লোঁ গাভৰু ছোৱালী ক'লো মই চাওঁ লোৱা 10টা গ'লে ছোৱালী 50জনী যায় সেইখিনি গাভৰু ছোৱালী আমদানি বস্তু আৰু হয় এই যে মাছটোৰ মূৰত পেলটা পেলকে চাহ আছে ই বৰ চকাৰ তাৰ ইনস্পেক্টৰ গ'ল মোক ওচৰলৈ মাতিলে এই মাছটোৱে মোক চৌকা ল'ৰা দেখি মোক এই মৰম কৰে কাৰণ মহৰা ঔটেঙাটি সৌকা গোবৰ মোৰ পিঠিতে পৰে পিঠিত ঔটেঙা পৰা বাবে স্কুল এৰি দিলোঁ লাহেকে ঘৰ মই দেউতাৰ ওচৰত বাইদেউ শিকিবলৈ ল'লোঁ পাছে নধৰি বনাই মোৰ পৰিচয় দি মই জহ কৰা নাই